নমস্কাৰ সকলোকে, কি খবৰ সকলোৰে? আশা কৰিছোঁ সকলোৰে ভাল আৰু মোৰো ভাল। আৰু আজি জিয়ানৰ স্কুললৈ আহিলোঁ এডমিশ্যন ল'বলৈ, আৰু লগতে বুকছো দিলে। বুকছখিনিও আচলতে লগতে লৈ ল'লোঁ। লগতে লগৰজনীও আহিছিলে, তাই আচলতে আচাৰ এখন খুজিছিলে। সেয়া দেখিছেনে কেনেকৈ বটলটো দেখুৱাই আছে। ভালেই হওক বেয়া হওক অকণমান আৰু লৈ আহিলোঁ বিচাৰিছিলে যেতিয়া। আৰু আজি এটা আচলতে বিশেষ দিন, আজি মোৰ মানুহজনৰ জন্মদিন। আৰু তাই আচলতে গমো পালে জন্মদিন বুলি, বোলে কিবা এটা খোৱা। ময়ো ক'লোঁ ব'লা আমিও চাহ খাওঁহাকৈ আছিলোঁ যিহেতু, লগতে ওচৰতে থকা হোটেল এখনলৈ গৈ পেলাই চাহ অকণ খাই ল'লোঁ। আৰু এইফালে মানুহজনে যে গ্ৰে কালাৰ টি চাৰ্টটো পিন্ধি আছে, সেইটো আচলতে সৰুকৈ জন্মদিন বুলি কিবা এটা উপহাৰ দিলোঁ। আৰু তেনেকুৱা আচলতে একো বিশেষ খাবলৈ মন যোৱা নাছিলে, যিটো ৰাতিপুৱাই গৈছিলোঁ যে আমি, সেইটো কাৰণে তাইও তেনেকৈ একো নেখালে। আৰু এনেই মিঠাই এটাই চাহ অকণে চবেই খালোঁ, আৰু অলপমান বহি কথাও পাতিলোঁ। আৰু তাৰপিছতে আচলতে ঘৰত শাহুমাই প্ৰতি বছৰে মানুহজনৰ জন্মদিন বুলি কিবা এটা নিয়ম কৰে, সেইকাৰণে লগতে অকণমান মিঠাই অলপ লৈ ল'লোঁ। কাৰণ সৰু সৰু ল'ৰা ছোৱালী দুটামান আহিব, এয়া ঘৰ পাই গ'লোহি দেখিছেনে। আৰু এয়া সৰু সৰু ল'ৰা ছোৱালীবিলাক আহিলেই। আৰু মায়ে আচলতে অকণমান পায়স বনাইছিলে, আৰু তাইৰ লগতে অকণমান বুনিয়া আৰু কিবাকিবি মিঠাই অলপমান দি পেলাই তেনেকৈ আজি জন্মদিনটো পতা হ'ল। এইফালে আশীৰ্বাদ দিলে, আৰু এয়া জীয়ান আৰু দেউতাকে লগতে এয়া আশীৰ্বাদ লৈ আছে, সেয়া কৰিছে। আৰু তাৰপিছতে নিজৰ মানুহজনক আৰু প্ৰথমে দি লৈছোঁ জন্মদিন বুলি, এয়া পায়স আৰু বুনিয়া। আৰু বিশেষকৈ তেনেকুৱা আচলতে আৰু কোনো অহা নাই, সৰু সৰু ল'ৰা ছোৱালীকেইজনকহে মাতিছিলে। তাৰপিছতে ৰাতি ভাত খাই থকা ভিডিঅ'খিনি তেনেকৈ কৰা নহ'ল। কি বনাইছিলোঁ, পোলাও বনাইছিলোঁ, মাংস বনাইছিলোঁ, সেইখিনি বাৰু বনোৱা নহ'ল। আৰু এয়া হৈছে নেক্সট ডে'। আচলতে শাহুমা আমাৰ মাৰ ঘৰত আজিলৈকে মানে থাকিয়ে পোৱা নাই, সেইকাৰণে ভাবিছোঁ এইবাৰ থাকিবলৈ লৈ যাওঁ। এতিয়া বাই বাই যাম নে? গাড়ীৰ কাৰণে ৰখি আছোঁ এইফালে নহ'লে। ৰাস্তাবিলাক চাওকচোন বা কিমান ধূলি। ওলাই আহিছিলে খাব হ'লে। ওলাই আহিলে খাবলৈ লাগে। আৰু ইয়াত হৈছে তাৰে নেক্সট ডে', একদম মৰ্ণিঙতে আচলতে আমাৰ মাহঁতৰ ঘৰত প্ৰায় ৰুটিয়েই খোৱা হয়। সেইকাৰণে মায়ে এইফালে ৰুটি আৰু ভাজি বনাই দিছে, আৰু মাকো অলপমান লাচিত মৈদামৰ ফালে লৈ যাম বুলি ভাবিছোঁ, কাৰণ মায়েও মানে দেখা নাই, আৰু মায়েও কৈছিলে যে চাবলৈ যাম বুলি। আৰু আমাৰ মায়ে মানে মোৰ মায়ে খুব ধুনীয়া ৰুটি বনায়, আৰু এইখিনি ৰুটি মই খুব মিছ কৰোঁ বিয়া হোৱাৰ পিছত। সেইকাৰণে আহিলে প্ৰায় মায়ে ৰুটিটো গা বনাই পা খুৱাবলৈ ধুই চেষ্টা ৰুটি কৰে। চুটি খাই আমি ওলাই আহিছোঁ। ইফালে মাও আহিছে, জীয়ানো আহিছে। মোৰ মানে ডিউটি লিখা হৈ গৈছে আৰু। ঘৰলৈ আহিলে চবকে লাচিত মৈদামলৈ লৈ আহা। ঘৰলৈ আহিলে মুঠতে যোন আহে আলহী আৰু লাচিত মৈদামলৈহে লৈ যাবলগীয়া হয়। কিন্তু ৰ'দ আজি বেলেগ চোকা দেই। আইঅ' এনেকুৱা চোকা ৰ'দ দিছে ন জীয়ান? আমি তিনিজন আহিছোঁ কাৰণে চেল্ফ টাইমাৰ লগাই পেলাই ফটো মাৰি আহি আছোঁ। এইডোখৰত মাৰিছোঁ, এইফালে খোজকাঢ়ি আহি আছোঁ আমি। হয় জীয়ান? দেখাই আছোঁ আৰু দেখাই থকাখিনিকে দেখাই থাকিবলগীয়া হয়, কাৰণ প্ৰতিবাৰে মানুহখিনি যে সলনি হৈ যায়। সেইয়া চাওক পালোহি, আৰু দুটা টাৰ্ণিং, তাৰপিছত পাই যামগৈ আৰু। এইডোখৰতো বৰ ধুনীয়া ফটো উঠে। এইডোখৰত যোৱাবাৰ সেই জিংকিৰ লগত আহোঁতে হেৰি হ'ল, ব'লা জীয়ান ব'লা, হাঁহ গৰু এজনী আহিলে নহয়। তাৰপৰা আকৌ সেই পলিখুৰী ল'ৰাটোৱে খেদাই দিছে। আৰু যোৱাবাৰ যেনেকৈ জাগৰাকীক আনোতে মই লাচিত মৈদামলৈ ফুৰাবলৈ লৈ গৈছিলোঁ, তাই আচলতে মাকৰ ঘৰলৈ বহুত দিন যাব পৰা নাছিল। সেইকাৰণে তাইক আমাৰ ঘৰলৈকে লৈ আহিছিলোঁ দুদিনমান থাকিবলৈ। আৰু তাইকো যেনেকৈ লাচিত মৈদাম দেখালোঁ, সেইকাৰণে শাহুমাকো লৈ আহিছোঁ দেখাবলৈ, কাৰণ দেখি পোৱা নাই, সেইকাৰণে লৈ আহিছোঁ। আৰু একেখিনি দেখাবলগীয়াও হৈছে, সেইকাৰণে আপোনালোকে চাই আমনি নাপাব। আৰু মই যে আগতে ভিডিঅ'ত কৈছিলোঁ যে মাহী ঘৰটো একেবাৰে কাষতে লাচিত মৈদামৰ, তেওঁ সেইডোখৰতেই থাকে। যিহেতু অকলশৰীয়া, সেইকাৰণে সেইডোখৰতে ৰখি পেলাই প্ৰায় কথা পাতি থাকে ঘৰৰ মানুহখিনিৰ লগত। সেয়া দেখা পাই পেলাই আকৌ লৈ গ'ল, আৰু মাতিলেতো যাবই লাগিব। আৰু সেয়া গৈ পাই মাহীয়ে হাৰমনিয়ামখন বজাই দেখালে। জীয়ানে আমনি কৰিছিলে, বজাই দেখা বুলি কৈ আছিলে, সেইকাৰণে দেখুৱালে বজাই পেলাই। আৰু মাহীয়ে আচলতে গান গাইছিলে আগতে, আৰু এইবিলাক বজাব জানে।
আৰু এইফালে জিয়ানে মমায়েকৰ কীবৰ্ডখন মই যে যোৱাবাৰ দেখাইছিলোঁ ভাইটিয়ে গান গাই বুলি সেই তাৰ কীবৰ্ডখন গৈ পেলাই অলপমান চুই চালেগৈ নতুনকৈ আনিছে সেইকাৰণে মাহীয়ে দেখাবলৈ লৈ গৈছিলে ইয়াৰো ওপৰতে এনেই চুই পেলাই খেলিলে এইফালে মাকো মাহীহঁতৰ ঘৰতে ফোনটো সৈতে কানেক্ট কৰি পেলাই মোৰ ব্লগছখিনি দেখাই আছিলোঁ আজি দিনটো ফুৰিয়ে আছো দেই এতিয়া এনাই ঘৰলৈ লৈ আহিছোঁ এইফালে মাক লৈ আহিছোঁ এইফালে মামীয়ে উপহাৰ দিলে আৰু তাৰ পৰা আহিয়ে একেবাৰে মোৰ এনাই ঘৰলৈ লৈ আহিলোঁ এনাই আৰু পুঠা এতিয়া নাই বাৰু মামী আৰু মামা আছে আৰু তেওঁৰ ল'ৰা এটা আছে আৰু মামীয়ে আমাৰ ঘৰতে এটা ডাঙৰ ব্যৱসায় কৰি আছে বুলি ক'ব পাৰি তেওঁ চিলাই কৰে নিজে চিলাই শিকায় আৰু কেক বনায় কাপোৰ বনায় এইবিলাকে আৰু তেওঁ বহুত ডাঙৰে এটা কাৰবাৰ বুলি ক'ব লাগিব আৰু সেয়া মাকো আচলতে কিবা উপহাৰ দি আছিলে তেওঁ নিজৰ ব্যৱসায়ৰ বিষয়ে কৈ আছিলে আৰু তাত চাহকণ খাই থাকোঁতে মায়ে ঘৰৰ পৰা ফোন কৰিলে যে পাপা গাটো অকণমান বেয়া লাগিছে সেইকাৰণে ভিডিঅ'টো আৰু কৰা নহ'ল আৰু ভিডিঅ'টো আজি ইমানতে সামৰিছোঁ চাই কেনেকুৱা পালে জনাব